অকেজন বুলিবলৈ একোৱেই নাই। ঘৰত পিঠাগুড়ি কেইটামান আছিলে, ভাবিলে কি তেল পিঠা বনাই দিওঁ। তাকে তেল পিঠা বনাবলৈ লৈছোঁ। যিমান ফুলিব বুলি ভাবিছিলোঁ সিমান নুফুলিলে পিঠাকেইটা। বিহুৰ সময়ৰ কথাই বেলেগ, বিহু বনোৱা পিঠাকেইটা ফুলি ফুলি উঠিছিলে, খাবলৈও ভাল হৈছিলে। তথাপিও বনাই থলোঁ আৰু। হাজবেণ্ডক ভালকৈ এটা ভিডিঅ' বনাব দিছিলোঁ, তেওঁ পাই আৰু 3-4টামান ভিডিঅ' বনাই দিলে। সেইটো কাৰণে এটা ভিডিঅ'তে গোটেইকেইটা জোৰ লগাই থৈ দিলোঁ আৰু। আপোনালোকৰ তেল পিঠা বনালে কেনেকুৱা হয় জনাবচোন। মোৰ বিশেষ ভাল নহ'ল আজি দেখিবলৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।